42,000 এই মুহূৰ্তত আমি স্পৰ্শ কৰাৰ দিশে জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ থাকিব মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে আৰু ইয়াৰ মুখাগ্নি দিয়াৰ বিষয়ে আগবাঢ়ি আহিছে জুবিন অমৰ হ'ব এই দৃশ্যটো জুবিন আমাৰ হৃদয়ত থাকিব আৰু এই মুহূৰ্তত যিদৰে আগতে আছিল এতিয়াও আছে চিৰদিন থাকিব দেখুৱাই আছো আৰু এই কথা কৈ থাকোতে 42,000 মানুহ পোনপটীয়া সম্প্ৰচাৰত জুবিন দাৰ এই অনুষ্ঠান চাই আছে আৰু বিশ্ব পোহৰাই তুলিব আমি কি হেৰুৱালো ইয়া জুবিন দাৰ বিদায়ৰ দৃশ্যাংশ প্ৰজন্মৰ পাছত বিদায়ৰ দৃশ্যাংশ মুখাগ্নি কৰিবলৈ গৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছত জুবিন দা পঞ্চভূতত বিলীন হৈ যাব আমাৰ অনেক কষ্ট হৈছে আমাৰ হৃদয় আজি গধুৰ হৈছে কিন্তু তাৰ মাজতো কৰবাত এটা বিশ্বাস আছে জুবিন দাই কৰবাৰ পৰা আপোনাক মোক এই সকলো লোকক বিভিন্ন প্ৰান্তত থকা লোকসকলক চাই আছে আৰু কৈছে মুম্বাইৰ পৰা যে মই উভতি আহিছিলোঁ সেয়া মোৰ ভুল নাছিল মই যেনেকৈ অসমক ভাল পাইছিলোঁ অসমৰ জনতাক মই যেনেকৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এখন অসমৰ সপোন দেখিছিলোঁ সেই কথা অসমে আজি প্ৰমাণ কৰি দেখুৱাইছে কি হ'ল আমি তাত যাব পৰা নাই আমি ডিজিটেলি আজি আমি টেকনলজিৰ যুগত ডিজিটেলি প্ৰতিগৰাকীয়ে আমি তেখেতক ট্ৰিবিউট জনাইছোঁ 42,000 পাৰ হৈ গ'লো বুলি আমি উল্লেখ কৰিছে মিছ ইউ দাদা বুলি উল্লেখ কৰিছে আৰু এয়া শেষ যাত্ৰা এয়া মুখাগ্নি কৰিছে জুবিন দাৰ ভগ্নীয়ে জয় জুবিন দা চলিছে আৰু এই মুহূৰ্তত জুবিন দা আমাৰ মাজৰ পৰা একেবাৰে গুচি গ'ল বিহু মঞ্চক আৰু জুবিন দাক দেখা নাপাম কিন্তু তেওঁৰ কথাবোৰ তেওঁৰ ভিডিঅ'বোৰ এইবিলাক মনত থাকিব জুবিন দাৰ লগত মোৰ 4টা সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিলে মই কম এয়া মোৰ বাবে আশীৰ্বাদ আছিল একেবাৰে কম বয়সতেই এই সৌভাগ্য হৈছিলে আজিৰ পৰা 10 বছৰ আগত তেতিয়া মই একেবাৰে সাংবাদিকতাত নতুন আছিলোঁ বহু মানুহে আমাক পাত্তাই নিদিয়ে কিন্তু সেই জুবিন দাই ঘৰত ৰাতি বহাই খাৰগুলিত সাক্ষাৎকাৰ দিছিল এয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে চেলুট জনাই জুবিন দাক বিদায় দিয়া হৈছে আৰু শব্দটো শুনক আপোনাৰ নোম বিয়ৰি উঠিব মই এম্বিয়েন্সটো বঢ়াই দিবলৈ কৈছোঁ এই শব্দটো শুনক প্ৰতিগৰাকী ব্যক্তিয়ে অসমৰ প্ৰতিটো কোণত থকা ব্যক্তিয়ে আজি চিঞৰি উঠিছে জয় জুবিন দা বুলি গুচপাম আহি যাব আজি প্ৰতিগৰাকী নোম বিয়ৰি উঠিছে এগৰাকী লেজেণ্ডক এইদৰে আমি বিদায় দিছোঁ 42,000 মানুহ এই মুহূৰ্তত পাৰ হৈ গৈছে জয় জুবিন দা বুলি আমি কৈছোঁ মন্ত্ৰ ধ্বনিৰ মাজত মন্ত্ৰ উচ্চাৰণৰ মাজত এই মুহূৰ্তত পাৰ হৈ গৈছে জুবিন গাৰ্গ তুমি সমগ্ৰ অসমবাসীৰ বাবে ভোটা তৰাৰ দৰে জিলিকি থাকিবা কিন্তু কৰবাত এটা বিশ্বাস আছে জুবিন দাক আমি জীয়াই ৰাখিম আজি এই কথাই আমি ডিজিটেলি প্ৰমাণ কৰি দিছোঁ টেকনলজিৰ দিনত এই মুহূৰ্তত 40,000 মানুহে সম্প্ৰচাৰ চাই আছে কল্পনা কৰক 19,000ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ একমাত্ৰ জুবিন দাক ভাল পোৱাৰ বাবে আমি 45,000 পাৰ হৈ গৈছোঁ আৰু 50 শেষ বিদায় জুবিন দা প্ৰতিটো কমেণ্ট মই ক্ষমা বিচাৰিছোঁ আপোনালোকক কমেণ্ট মই সকলো পঢ়িব পৰা নাই অন্তৰত আপোনালোকে যি কথা কৈছে সেই কথা আমাৰ অন্তৰতো আছে আমাৰ চকুতো আজি চকুলো এইগৰাকী জুবিন দাক আৰু নাপাওঁ ইয়াত খুব টুকাই আমাৰ বন্ধুসকল কান্দি পৰিছে এই যাত্ৰাত কিন্তু যিহেতু মোৰ এটা দায়িত্ব সাংবাদিক হিচাপে মোৰ কৰ্তব্য তাৰ বাবে মই পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ নহ'লে দাদাই ক'ব তহঁতক এই শিকাই থৈ গ'লোনে নিজৰ দায়িত্ব পালন নকৰিলি এইগৰাকী জুবিন গাৰ্গৰ আদৰ্শ আগত ৰাখি আমি আগুৱাই যাব লাগিব নিৰ্ভীকতা স্পষ্টবাদিতা এই সকলোখিনি আমি আগুৱাই যাব লাগিব মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহক মানুহ হিচাপে চাবলৈ পোৱা এইগৰাকী মায়াবিনী বাজি উঠিছে এখন মঞ্চত জুবিন দাই কৈছিলে যে মোৰ মৃত্যুত মায়াবিনীয়ে বাজি থাকিব লাগিব আৰু আজি মায়াবিনী বাজি আছে আৰু পঞ্চভূতত এইদৰে জুবিন দা বিলীন হৈ গৈছে কিমানে চাই আছে মই কোৱা বাদ দিলোঁ কাৰণ এই মুহূৰ্তত মোৰ ভাষা নাইকিয়া হৈ পৰিছে আপোনালোকে নিজেই গম পাইছে মায়াবিনী বাজি আছে আৰু জুবিন দা পঞ্চভূতলৈ গৈ আছে এয়াই আমাৰ জুবিন গাৰ্গ বিহু মঞ্চত তেওঁ কৈছে মই যোনদিনা যামগৈ তহঁতি মায়াবিনী বজা গৰিমা বৌয়ে কান্দি উঠিছে প্ৰতিগৰাকী ব্যক্তিয়ে কান্দি উঠিছে সকলোৰে নোম শিয়ৰি উঠিছে এয়াই আমাৰ লিজেণ্ড এয়াই আমাৰ কিংবদন্তি জুবিন গাৰ্গ যাৰ শেষ কৃত্য আৰম্ভ হৈছে সকলোৱে প্ৰাৰ্থনা কৰক অন্তৰৰ ভিতৰত যেনেকৈ পাৰে হৃদয়ৰ পৰা এটাই কামনা কৰক আকৌ অসমলৈ এইখন অসমতে আকৌ আমাৰ মাজতে আমাৰ অসমৰ মাজতে জুবিন দাৰ আকৌ এবাৰ জন্ম যিখিনি তেওঁৰ বাকী থাকি গ'ল সেইখিনি আকৌ এবাৰ আমি জুবিন দাই আমাক দি থৈ যাম
তেওঁ যি সৃষ্টিৰাজি তেওঁৰ যি জাতিৰ প্ৰতি তেওঁৰ কথাৰে কোনেও কৈ শেষ কৰিব নোৱাৰে কোনেও জাষ্টিফাই কৰিব নোৱাৰে ময়ো নোৱাৰোঁ এটাই আমি প্ৰয়াস কৰিব পাৰোঁ মায়াবিনী গীতৰ তালে তালে জুবিন দালৈ আমি এটা ট্ৰিবিউট জনাব পাৰোঁ আজি সকলো গালি দিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি গৰিমা শইকীয়া গায়কৰ পৰা আৰম্ভ কৰি আজিৰ কিছুদিন আগতে মানুহজন শুই থকালৈকে এনেকুৱা ভাৱ হৈ আছিল জুবিন দা কিজানি উঠি যাব কিন্তু এই মুহূৰ্তত পঞ্চভূতত বিলীন হ'বলৈ গৈ আছে দাদা মিছ ইউ জুবিন দা সঁচাই এই মুহূৰ্তত এটা আৱেগিক পৰিৱেশ আৰু এয়া জুবিন দাৰ শেষ যাত্ৰা স্বৰ্গলৈ তেওঁ যাত্ৰা কৰিছে কিন্তু আমাৰ মাজত জুবিন দা সদায় থাকিব ফৰ এভাৰ জুবিন দা থাকিব আৰু এইদৰে বিশ্বৰ প্ৰতিটো প্ৰান্তত জুবিন দাক সকলোৱে শ্ৰদ্ধা জনাইছে আব্দুল ছালামে কৈছে জুবিন গাৰ্গ সকলো অসমীয়াৰে প্ৰাণ হয় আৰু প্ৰাণ হৈ থাকিব প্ৰতিগৰাকী অসমক ভাল পোৱা ব্যক্তিৰ হৃদয়ত থাকিব সংগীতক ভাল পোৱা ব্যক্তিৰ হৃদয়ত থাকিব জাতিক ভাল পোৱা ব্যক্তিৰ হৃদয়ত থাকিব প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত থাকিব মিছ ইউ জুবিন দা বুলি উল্লেখ সকলোৱে লিখি আছে আৰু এয়া হৈছে জুবিন দাৰ শেষ যাত্ৰা হৃদয়ৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ সকলো আজি আমি কান্দি উঠিছোঁ কাইলৈৰ পৰা মঞ্চত ধেমালি কৰিবলৈ সেই জুবিন দা নাথাকিব ঘণ্টা খাতিৰ নকৰোঁ বুলি ক'বলৈ জুবিন দা নাথাকিব সেই পুৰণা ভিডিঅ'বিলাকে আমি চাই থাকিব লাগিব কিন্তু তেখেতৰ সৃষ্টিৰাজি তেখেতৰ কথাবিলাক খুহুতীয়া কথাবিলাক জাতিটোক ভাল পোৱা কথাবিলাক বানপানী হ'লেই এটা বৈয়াম লৈ এটা টেমা লৈ ৰাজপথলৈ টকা বিচাৰিবলৈ অহা জুবিন দাক কোনোবাই লগ কৰি জুবিন দা মোৰ চলিবলৈ অসুবিধা হৈছে বুলি ক'লে কোনোবা তাক দি 10-20 হাজাৰ 1 লাখ 5 লাখ 10 লাখ টকা দি দিয়া সেই মানুহজন নাথাকিব নিজৰ পকেটৰ কথা নাভাবি নিজৰ একাউণ্টৰ কথা নাভাবি জাতিটোৰ কথা ভাবি থকা জুবিন গাৰ্গ নাথাকিব কিন্তু তেওঁৰ সৃষ্টিৰাজি তেওঁৰ মেমৰি সদায় আমাৰ হৃদয়ত থাকিব কায়িকভাৱে তেওঁ আমাৰ মাজত এটা সাক্ষাৎকাৰত মই শুনিছিলোঁ যে জুবিন দাক গুগল পে' ফোন পে' দিয়া হোৱা নাছিল ইয়াৰ কাৰণটো কি যে কোনোবাই যদি জুবিন দাক কয় জুবিন দা মোৰ বিপদ হৈছে আপুনি সহায় কৰি দিয়ক একাউণ্টত যি আছে সেই টকা দি দিয়ক এয়াই আছিলে জুবিন দা মানুহক ঘৰলৈ মাতি জুবিন গাৰ্গে খাদ্য বনাই খুৱায় আৰু এটা কথা মনত ৰাখিব এয়া কোনো ৰাজনৈতিক নেতা চেলিব্ৰিটিক নোখোৱায় সাধাৰণ মানুহ খাটি খোৱা মানুহ এইসকল মানুহৰ বাবে আছিল জুবিন দা আৰু সেইবাবেই আজি কিমান লাখ লাখ মানুহ তাত আছে লাখ লাখ মানুহে আজি পোনপটীয়া সম্প্ৰচাৰ চাই আছে বিশ্বৰ প্ৰতিটো প্ৰান্তত আজি বুজি উঠিছে যে জুবিন গাৰ্গ অসমৰ বাবে কি আছিল জুবিন গাৰ্গ কেৱল মাত্ৰ এজন ব্যক্তি নাছিল জুবিন গাৰ্গ এটা অনুষ্ঠান আছিল আমাৰ জাতিটোৰ বাবে আৰু এটা অনুষ্ঠান হৈ থাকিব আমাৰ জাতিটোৰ বাবে জুবিন গাৰ্গে কেৱল আমাক গান গাবলৈ শিকোৱা নাছিলে কেৱল ছবি কৰিবলৈ শিকোৱা নাছিলে জুবিন গাৰ্গে আমাক শিকাইছিলে মানুহ কৈ কিদৰে মাতি যাবা কিদৰে ভণ্ড শাসনৰ বিৰুদ্ধে মাতি যাবা কিদৰে উৎপীড়নৰ বিৰুদ্ধে মাত মাতি যাবা কিদৰে স্পষ্টবাদী হ'বা এই সকলোখিনি কথা জুবিন দাই শিকাই গৈছিলে আৰু এই মুহূৰ্তত এই দৃশ্য চাই থকাৰ সময়তে পঞ্চভূত আমাৰ চকুৰ সন্মুখত জুবিন দা বিলীন হৈ গৈছে জুবিন দা আমাৰ সদায় হৃদয়ত থাকিব অমৰ হৈ থাকিব মায়াবিনী বাজি আছে আৰু মায়াবিনী তেওঁ যিদৰে কৈছিলে মোৰ মৃত্যুত কিন্তু মায়াবিনীয়ে বজাবি সেই মায়াবিনী বাজি আছে কল্পনা কৰিব আজি দুদিন আগতে মই লাইভ কৰি আছিলোঁ হঠাৎ ৰ'দ দি আছিলে হঠাৎ বৰষুণ আহিল লৰা ঢপৰা কৰি মোৰ আৰু মোৰ সতীৰ্থ ঋতু আমি চাদৰ ওপৰলৈ গ'লোঁ যে বৰষুণ দিছে গাজনি মাৰিছে আৰু তেতিয়াই মই যিটো দৃশ্য দেখা পালোঁ সেই দৃশ্যটো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এখন ৰামধেনু ওলালে এখন নহয় দুখনকৈ ৰামধেনু ওলালে আৰু তেতিয়াই মই এটা ভিডিঅ' বনাই কৈছিলোঁ যে জুবিন গাৰ্গক কেৱল মানুহে শ্ৰদ্ধাঞ্জলি জনোৱা নাই কেৱল মানুহে বিদায় দিয়া নাই প্ৰকৃতিয়েও বিদায় দিছে কিন্তু প্ৰকৃতিক তেওঁ ভাল পাইছে গছ লতিকা জীৱ জন্তু বান্দৰ আপুনি কৈ শেষ কৰিব নোৱাৰে এইগৰাকী জুবিন গাৰ্গে তাৰ ওপৰত গৈ কাম কৰিছিল নিজৰ বাবে তেওঁ নাভাবিলে কেৱল জাতিটোৰ বাবে ভাবিলে তেতিয়া কেৱল তেওঁ সমাজৰ বাবে ভাবিলে আৰু এয়া এইদৰে শেষ চন্দনৰ কাঠ দিয়াৰ পাছত শেষ যাত্ৰাত এয়া জুবিন গাৰ্গক আমি বিদায় জনাইছোঁ মুখ্যমন্ত্ৰী আছে অন্যান্য মন্ত্ৰীসকল আছে সকলো আছে সকলোৰে চকুত চকুল আৰু অমৰ হৈ থাকিব জুবিন দা আৰু এইগৰাকী জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাইছোঁ প্ৰণিপাত জনাইছোঁ জয় জুবিন দা ধ্বনিৰে আজি মুখৰিত হৈ পৰিছে অসমৰ প্ৰান্ত অসমৰ আকাশ জুবিনৰ মুখাগ্নি ইতিমধ্যে কৰিলে আৰু তাৰ পাছত আমাৰ জুবিন দা এয়া শেষ যাত্ৰা এই যাত্ৰাত একেবাৰে ছিংগাপুৰৰ পৰা তেখেতক অনাৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে আজি আমি মই দিন পৰ্যন্ত সময় পৰ্যন্ত পাহৰি গৈছোঁ 23 ছেপ্টেম্বৰৰ 12:29 আপুনি মই প্ৰতিগৰাকী জুবিন প্ৰেমী আমি ৰৈ থাকিলোঁ আৰু এতিয়া আমি এই শেষ যাত্ৰাত সকলোৱে
সকলোৱে আমি এই শেষ যাত্ৰা প্ৰত্যক্ষ কৰিছোঁ প্ৰকৃতিৰ মাজত প্ৰকৃতিক ভাল পোৱা মানুহ